নমস্কাৰ বন্ধুসকল, মোৰ নাম মৃগাংক শইকীয়া। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মৃগাংক শইকীয়া। আৰু জানো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, আৰু এইটো ভিডিঅ' নহয় মানে ব্লগ এটা বনাইছোঁ। ভিডিঅ'টো দিয়ে থাকোঁ মাজে মাজে। আৰু থেংক ইউ ফৰ 1K ছাবস্ক্ৰাইবাৰ্ছ। এণ্ড আজি আমাৰ গৰম বন্ধৰ এটা দিন, আৰু আজি আমি গৈ আছোঁ আমাৰ ইয়াতে ওচৰতে ৰিজৰ্ট এখন খুলিছে নতুনকৈ, আমি তালৈ যাওঁ। তেনেহ'লে তাত চাওঁগৈ বোলো কি কি আছে কি কি নাই। লেটছ গ'। এয়া আমি দুটাই এক্সপ্ল'ৰ কৰিবলৈ ওলাইছোঁ ৰিজৰ্টখন। এয়া আমাৰ গাঁৱৰ প্ৰায়ভাগ মানুহৰে খেতি কৰি শেষে হ'লগৈ। এয়া আমি ফিল'বাৰী তিনিআলি পালোহি। ফিল'বাৰী তিনিআলিৰ পৰা আমি যোনটো ডুমডুমা অভিমুখে যোনটো ৰাস্তা আছে, আমি সেই ৰাস্তাটোৰ পিনে যাব লাগিব। এয়া ৰাস মঞ্চ, আৰু এয়া ৰাস মঞ্চৰ কাষৰ ৰাস্তাটি। আমি আমাৰ গন্তব্যস্থান পাবলৈ এই ৰাস্তাটোৰ ফালৰ পৰাই যাব লাগিব। Our destination. বহুত কষ্ট কৰি বোকা লাগি মেলি এয়া আমাৰ অৱস্থা। পিছলি মেলি আমি ভৈয়াম ভেলী ৰিজৰ্ট পালোহি। আমাৰ কাষতে থকা 20 মিনিটমান লাগে আমাৰ ঘৰৰ পৰা, কিন্তু ৰিজৰ্ট অপেনিং হৈ গ'ল 2 বছৰমান, কিন্তু অহা নাছিলোঁ। প্ৰতিটো কামতে আমাৰ দেৰিয়ে হয়। বহুত ধুনীয়া মানে বাগানৰ মাজত বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ইয়াত আহি ভাল লাগিব, কাৰণ মই আগতে আহি পোৱা নাই, প্ৰথম আহিছোঁ। গতিকে চাওঁ কি হয়, এক্সপ্ল'ৰ কৰোঁ। ব'লক আমাৰ লগতে আপোনালোকে এক্সপ্ল'ৰ কৰক। ইয়াতে এখন সৰুকৈ ৰেষ্টুৰেণ্ট আছে। এইখন হ'ল সৰুকৈ ৰেষ্টুৰেণ্টখন, আৰু এখন ইয়াতে এখন আগৰ দিনৰ এয়া আমাৰ 5 বছৰীয়া শিশু, যাক মই চিলড্ৰেন পাৰ্কত লৈ আহিছোঁ, আৰু যি জোলা জুলি আছে। আগত কেইটামান কটেজ দেখিছোঁ, সেইকেইটা খোলা নে বন্ধ, ওচৰলৈ গ'লেহে গম পাম। আজি মানুহ নাই, অকল ভাইটি আৰু মই। বেলেগ দিনাখন আহে চাগে, কিন্তু আজি নাই। ভাল লাগিছে ন, ইমান ঠাণ্ডা পৰিৱেশত। আজি ইমান দিন ৰ'দ দি আজি বতৰ ডাৱৰীয়া কৰিলে, আৰু আমি বহুত ঠাণ্ডা পৰিৱেশত ওলাই আহিছোঁ। চ' লেটছ চি। গোল নেমু লাগিছে, সেয়া চাওক। और मैं आसमान की ऊंचाइयों में बहुत ऊंचे, पूरा कोहरा ही कोहरा, चारों तरफ कोहरा ही कोहरा है। बस बहुत ऊपर है। ইমানেই। আজি আমি ভৈয়াম ভেলী এক্সপ্ল'ৰ কৰিলোঁ, আৰু আপোনালোকে আমাৰ লগত দেখিলে। যদি আপোনাক আজি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আন এটা ভিডিঅ'। আজিৰ কাৰণে বাই।